ঝুমকাযোৰ থৈছিলো যে ক'ত গ'ল? বিছনাৰ গাৰ্জতে বিচাৰিছাচোন। আৰাধ্যা, অ আৰাধ্যা। আৰাধ্যা, ওলাই হ'লনে তোমাৰ? হ'লে ৰ'বা, আহা তুমি ভিতৰতে বহিবা। এই নাই নাই নবহো, আমাৰ মক্কেলকেইটা গ'লেই। মক্কেল? তালৈ গ'লে গম পাবাই নহয়, ব'লা এতিয়া। ৰ'বা তেতিয়া, বেগটো লৈ আহোঁগৈ। লোকৰ ল'ৰা ছোৱালী গৈ টিউচন পালেগে, আমাক উখাই আকৌ দন্তমন্ত কৰিছেহে। এইখন হৈছে গোলাঘাট জিলাৰ দগাঁও প্ৰাথমিক বিদ্যালয়। এই গাঁৱৰে এজন শিক্ষিত যুৱক অবিনাশ বৰবৰাই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক এই বিদ্যালয়তে টিউচন পঢ়াই শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ প্ৰচেষ্টা চলাই আহিছে। তোমাকে সকলো আহিলে ন? অনুৰাগ না ছাৰ? সি নাহে নেকি আজি? ছাৰ সি আহিব চাগে, তাক মই ব্ৰাছ কৰি থকা দেখিছিলোঁ নহয়। ঠিক আছে বাৰু, ঠিক আছে তেতিয়াহ'লে তোমালোকে যিহেতু ইংলিছ শিকিবলৈ আহিছা, টিউচনটো ঠিক আছে, মই তোমাক ইংলিছে আৰু গ্ৰামাৰটো মই চাই দিম, ঠিক আছে? আৰু লগতে তোমালোকে যদি নিজৰ টেক্সটবুক বা এনেকুৱা যদি কিবা সুধিবলগীয়া থাকে মোক সুধিব পাৰা, ঠিক আছে? হ'ব ছাৰ। এই তোমালোকৰ লগৰটো ভাল লাগে, অনুৰাগ ভাল লাগে মানে, এতিয়া আমি নিজৰ ইণ্টাৰেকশ্যনটো কৰোঁ ন ভিডিঅ'টো। চ' মই মোৰ পৰাই কৈছোঁ বাৰু, প্ৰথম মাই চেল্ফ অবিনাশ বৰবৰা, আৰু মই তোমালোকৰ যিহেতু ইংলিছ ক্লাছ কৰিম বাৰু। হেৰি কোৱা, তুমি কোৱা। ছাৰ, মোৰ নাম ৰাহুল বৰা, মাইছেল্ফ নিবিড় শইকীয়া। ঠিক আছে বাৰু, এই ধৰক কোৱা, তুমি কোৱা। মোৰ নাম দেৱাশী শইকীয়া ছাৰ। নমস্কাৰ, মোৰ নাম আৰাধ্যা বৰুৱা। তেতিয়াহ'লে তোমালোকে সকলোৱে ইয়াৰে ন? নহয় ছাৰ, মই ডিব্ৰুগড়ৰ মামা ঘৰত থাকি ইয়াতে পঢ়িবলৈ আহিছোঁ। ঠিক আছে ভাল, ঠিক আছে, ইমান দূৰৰ পৰা আহিছা, ভালকৈ পঢ়িবা দেই। বাৰু আজি তেতিয়াহ'লে আমাৰ প্ৰথম ক্লাছটো ষ্টাৰ্ট কৰোঁ। ছাৰ মে আই কাম ইন? হিৰ' নেকি? ইমান লেট এণ্ট্ৰি যে? তোমাৰ নামে অনুৰাগ নেকি? হয় হয় ছাৰ, মোৰ নামেই অনুৰাগ। প্ৰথম দিনা ইমান লেট যে? কালিৰ পৰা কিন্তু সোনকালে আহিবা দেই। বাৰু আহা। দেখা নাই নি আমি ঘোঁৰা কাজ কাটি আছো। ৰাতিপুৱা যে ফুলপাহ আনিছিল, ধুনীয়া আছিলে কিন্তু। ফুল? কি ফুল?
এই ডিব্ৰুগড় বালি আকৌ অ' আৰাইটা তাই যদি ফুল মই কলি তাই কিন্তু বম ধুনীয়া ৰে বুম চিনাকি কৰা দিবি বিস্ফোৰণ কৰি দিবি তেতিয়া কোনোবা জ্বলিছে জ্বলিবলৈ মই জুচিলা কাঠি নহয় নহয় ঐ বল বেলি ডুবিলে এতিয়া মামা মই ওলালো যোৱা শুনাচোন মোক কৈছা নেকি বাহিৰনো ইয়াত কোন আছে হয় বাৰু পিছে আজি অকলে যে পিছে তোমাৰ নামটো মানে জনাই নাই নহয় আৰু মই অনুৰাগ দেই বাৰু ব'লা 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 কালি যে টেলিস্কোপ পঢ়াইছিলোঁ টাইপকেইটা তোমালোকৰ মনত আছে নহয় ন সকলোৱে আছে ছাৰ বাৰু তেতিয়াহ'লে এটা এটাই ক'ব লাগিব দেই তুমি কৈছি তুমি কোৱা ছাৰ ইহে কম বুলি কৈছিলে ই বেয়া পাই মানে একদম চুপ কোৱা বেলেগে কোনোবা পাৰে যদি কোৱা চবৰ লগে যে একেলগে শিকাইছিলোঁ এই তাই পাৰিলে তোমালোকে নোৱাৰিলে যে কেলে বাৰু ঠিক আছে মই আকৌ বাৰু তোমালোকক বৰ্ডত লিখি দেখাই দিছোঁ তোমালোকে মন দিবা দেই ছাৰ মোক ৰাহুলে উস্তাদি বুলি কৈছে কি হৈছে ৰাহুল নহয় ছাৰ তাইক মই মৰম কথা কৈছিলোঁ মৰম মই ছেকেণ্ড কৰি দিয়া এইবাৰ ফাইনেল লিখিছোঁ তোমালোকে ভালকৈ মনোযোগ দিয়া তোমালোকে সকলোৱে লিখিছে ন অনুৰাগ কালে চাই আছা বললে চা এইকেইটা পৰা এতিয়ালৈকে নাই অহা সেইকেইটা আহিছে বে ঐ এইকেইটা কি আনিছা ক'ৰপৰা উঠালো বিয়েনে পাই পাকো চালা জীয়েকক উঠাব নোৱাৰিলি টেঙাকেইটা আনি দেখাইছ আৰে মই চাপৰ বুলিহে মইতো গুটি ফুলে ন ডিব্ৰুগড় পিছে বেছিকে থাক কথাটো কি ভুল কৰিছ মই ঠাণ্ডা চাকিটা আনিলো আৰে তই যিখন কলেজত পঢ় সেইখনৰ মই প্ৰিন্সিপাল এনে প্ৰিন্সিপাল নহয় উৎসেপলে গাখীৰ ওলাব আৰে উৎসপিলে গাখীৰ নোলায় চাদা ওলাব চাদা কথাখনি বাদ দে অনুৰাগ আছে কিবা আছে না তোৰ ৰাধাৰ লগত নাই
ঐ ক না বে আমি তোৰ ভাই নহয় জানো আৰে দিল খুলি কোৱা না ভাই ভাল লাগিব তাইক ইমান ৰাজধানী বে পটককে মোৰ ফুলপাহ ছিঙি ল'ব বেছি নুৰিবা মনু বাহ খাবা আকৌ এই বাহিৰ আমি ঘৰ সাজিম তাত থাকিব ফুল আৰু কলি এই চব বাদ দে আমাৰ এই পগলাটো অহা নাই যে কেলে এতিয়ালৈকে এই বাহিৰে পগলা এই পগলাটো কি কৰি এইটো কি আনিছ তই এইটো ছাৰপ্ৰাইজ তই যে কেকটো খাই পেলালি মই এইখন আনিছিলো হে তই গোটেই প্লেনটোৱে চেছ কৰি পেলালি বে তই যে অকলে খাই পেলালি কেকটো তোৰ লগৰজনীকো দিব পাৰিলিহেঁতেন অঁ দিব পাৰিলিহেঁতেন হ'ব বাদ দে ৰবাব টেঙাকে খাওঁ তহঁত দুটা বলচোন তহঁতৰ লগত মোৰ কথা এটা আছে ঐ ক তহঁতক কথা এটা ক'বলৈ আছিলে মই বাৰ্থডে দিনা ক'ম বুলি থৈ দিছিলোঁ আমাৰ কথা এটা ক'বলৈ আছিলে কি কথা কচোন তই প্ৰথমতে ক এই একো নহয় মোৰ বাৰ্থডে নহয় আজি ঘৰতে হ'ব আগতে তহঁত অনুৰাগে আৰ্থে ভাল পায় নহয় গমেই নাপাৱ নেকি তই কি পিছে তোৰ কথাটো বেলেগ এদিন কম দে এতিয়া বল মই আজি লগ পাইছিলোঁ কোন মাৰিম দেই মোৰ হঠাতে কাম এটা ওলালে মই তালৈ যাব লাগিব তোমালোকে সকলোৱে মই যি পঢ়াইছোঁ সেইবোৰকে আকৌ ৰিভিজন বা ঘৰতে ভালকৈ চাবা দেই পঢ়িবা হ'ব কি হ'ল ক সেইখন লচোন এখন লোৱা অনুৰাগে দিছে বোলে কি এইখন তুমি নিজে চাই ল'বা
আছ কি হৈছেনো আচল কথাটো কচোন বা বা মই নোৱাৰিছোঁ আৰু নোৱাৰিছ মানে কি হৈছেনো তোৰ আচল কথাটো কচোন কিন্তু বা মই যে তাত চাহ পাগলী এটা কথা সদায় মনত ৰাখিবি ভাল পোৱাৰ আন এটা নাম ত্যাগ ভাল পোৱাজনৰ সুখত চোৱাটো জানো এক প্ৰকাৰৰ প্ৰেম নহয় এতিয়া মই ধুনু ছোৱালীজনী হৈ জানা ব'ল যাওঁ আমি এতিয়া অকণ ফুৰি আহোঁগৈ ইমান কান্দি দিয় চবৰে গুচি দে ব'লা আজি ঘপককৈ লগ কৰিবলৈ মাতি পঠালা যে তুমি কাইলৈ মই যামগৈ যামগৈ মানে তুমি একেবাৰে যাবাগৈ নেকি কাইলৈ দেউতা আহিব পুৱাই যামগৈ কি তুমি সঁচাই যাবাগৈ মোৰ চোন শুনিয়ে কিবা লাগিছে মোৰো মন আছিলে ইয়াত থাকি পঢ়িবলৈ কিন্তু যাবই লাগিব তুমি তালৈ গ'লে মোক পাহৰি নোযোৱাতো তোমাক মই কেনেকৈ পাহৰিম এইটো লোৱা মোৰ ঘৰৰ ফোন নম্বৰ কিন্তু যেতিয়া তেতিয়াই ফোন নকৰিবা সন্ধিয়া 7 বজাতহে ফোন কৰিবা ঠিক আছে দিয়া মই সময় উলিয়াই প্ৰায় তোমাক ফোন কৰিম ঠিক আছে ভালকৈ থাকিবা মই এতিয়া যাওঁ মামাই চিন্তা কৰিব ভালে আছানে মাহী আমাৰ ভালেই আপোনাৰ মোৰো ভালেই বাৰু ভাত পানী খালানে খালোঁ আপোনালোকে খালেনে আমাৰ খোৱা বোৱা বহুত দেৰিতে হ'ল আৰু মা ভালেনে ভালেই বাৰু মাক দিব পাৰিবা নেকি হেল্ল' কোনে কৈছে মই দেব আকৌ ভালে আছানে তুমি মোৰ ভালেই তোমাৰ কোৱা আছোঁ আৰু দিয়া আছোঁ আৰু মানে আছোঁ আৰু আৰাধ্যা ঠিকে আছা ন তুমি মন চনবোৰ একেবাৰে ভাল নহয়ো কিয় কি হৈছেনো কোৱাচোন মোক বহু কথা আছে লগ পালে কম দিয়া ঠিক আছে বাৰু মই কাইলৈ মোৰ ডিব্ৰুগড় পেহী ঘৰলৈ যোৱা কথা আছে মই এপাক সোমাই আহিম দিয়া ঠিক আছে আহিবা দিয়া ঠিক আছে বাই খুৰাখুৰীহঁতৰ ভালনে ঘৰত মা দেউতাহঁতৰ ভালেই তেওঁলোক চাগে ঘৰত নাই ন তেওঁলোক ৰাতিপুৱা ডিউটিলৈ ওলাই গ'ল আৰু ভাইটি ঠিক আছে তুমি বহা মই তোমালৈ চাহ কৰি আনো ঠিক আছে
কালি যে কৈছিলে লগ পালে কম বুলি কথানো কি এৰা কিনো কম হেই একো নহয় কোৱাচোন কোৱা মামা ঘৰৰ পৰা অহা এমাহেই হ'ল কিন্তু আজিলৈকে অনুৰাগৰ খবৰেই নাই জানা ইমান হেঁপাহেৰে তাক নাম্বাৰটো দি আহিছিলোঁ সি এবাৰো ফোন নকৰিলে সঁচাই সি কি এবাৰো খবৰ নল'লে দেৱা তোমাকনো কি মিছা ক'ম তোমাক মই সেইদিনাই কথা এটা ক'ম বুলি ভাবিছিলোঁ তুমি বেয়া পাব বুলিহে নক'লো এই বেয়া নাপাওঁ কোৱা কওঁ জানো কোৱা কোৱা তুমি কিন্তু মোক একদম বেয়া নাপাবা দেই মোৰ নিজৰ ভাল বান্ধৱী বুলিহে তোমাক কৈছোঁ সেইদিনা মই নদীৰ পাৰলৈ যাওঁতে তাত বেলেগ ছোৱালীজনীৰ লগত বহি থকা দেখিছিলোঁ প্ৰথমতে মই পাহিৰ বুলি ভাবিছিলোঁ কিন্তু ভালদৰে চাওঁতে দেখোঁ সেইগৰাকী পাহি নহয় অন্য কোনোবাহে আৰু যিহে দুয়োটাৰে হাতত ধৰা ধৰি মোৰ যে দেখিয়ে বেয়া লাগিছিল দুখ নকৰিবা ৰাইতা সি তোমাৰ সঁচা ভাল পোৱা নাছিলেই আৰু সঁচা ভাল পাই কেতিয়াও এৰি থৈ নাযায় নহয় অপেক্ষাহে কৰে